সকলোকে নমস্কাৰ জনাইছোঁ। আজি এটা জীৱিকাৰ উৎসৰ বিষয়ে আলোচনা কৰোঁ। আপোনালোকে সকলোৱে জানে যে সোণালী কুকুৰা বুলি এবিধ কুকুৰাৰ জনপ্ৰিয়তা অসমত লাহে লাহে বাঢ়িব ধৰিছে। এই কুকুৰাবিধ জনপ্ৰিয়তা হোৱাৰ কেইটামান কাৰণ হ'ল, সোণালী কুকুৰা দেখিবলৈ লোকেল কুকুৰাৰ নিচিনা আৰু ইয়াৰ মাংসটোও কিন্তু লোকেল কুকুৰাৰ নিচিনা। যেনেকৈ লোকেল কুকুৰাৰ মাংস অলপ টান হয়, সোণালী কুকুৰাৰ মাংসও টান হয়। আৰু যদিও মাংসৰ ৰংটো বগা, কিন্তু লোকেল কুকুৰা খাই যিটো টেষ্ট পোৱা যায়, সেই টেষ্টটো সোণালী কুকুৰাত পোৱা যায়। সেইকাৰণে সোণালী কুকুৰাৰ জনপ্ৰিয়তা যথেষ্ট বাঢ়ি আছে আৰু ই কম্পাৰেটিভলি লোকেল কুকুৰাতকৈ অকণমান কম দামত কিনিব পৰা যায়। সেইটো এটা কাৰণ। এই কুকুৰাবিধ কণী আৰু মাংস দুয়োটাৰ কাৰণে পুহিব পাৰি। যেনেকৈ মাইকী কুকুৰাবোৰে 4.5 মাহত কণী দিয়া আৰম্ভ কৰে। বছৰত 160টাৰ পৰা 180টালৈকে কণী দিয়ে। মাংসৰ বাবে পোহা কুকুৰাবোৰে 2.5 মাহত প্ৰায় 1 কেজি ওজন প্ৰাপ্ত হয়। গতিকে আমাৰ বজাৰতো দেখিছোঁ যে 1 কেজি 1200 গ্ৰাম এই ধৰণৰ কুকুৰাৰ চাহিদাটো অকণমান বেছি। সেই হিচাপত 1 কেজি ওজনৰ কুকুৰাটোৰ ডিমাণ্ডো বেছি পোৱা যায়। লগতে পোৱালিবোৰ সোণালী কুকুৰাৰ পোৱালিবোৰ যথেষ্ট সবল হয় আৰু ব্ৰইলাৰতকৈ মৃত্যুৰ দৰ যথেষ্ট কম দেখা যায়। এনেকুৱা ধৰণৰ বিভিন্ন কাৰণত আমি দেখিছোঁ ইয়াৰ জনপ্ৰিয়তা বাঢ়িছে আৰু লগতে ই এক লাভজনক ব্যৱসায়। আমি ইতিমধ্যে যিকেইখন ফাৰ্ম আৰম্ভ কৰিছোঁ আৰু ফাৰ্মকেইখনৰ পৰা যিখিনি আমি দেখিলোঁ যে সোণালী কুকুৰা যদি আপুনি এটা কুকুৰা পালন কৰে, 2.5 মাহত প্ৰায় 125 টকামান খৰচ হয় 1 কেজি ওজন হ'বৰ কাৰণে, আৰু আপুনি 300 মান টকা পাইকাৰী ৰেটত আপুনি পাব পাৰে। গতিকে 175 টকামান এটা কুকুৰাৰ পৰা লাভ হ'ব পাৰে মেক্সিমাম। এভাৰেজ লাভ ইমান নহয়, কাৰণ কুকুৰাবিলাক প্ৰত্যেকটো কুকুৰাই 1 কেজি ওজনত নহয়গৈ। গতিকে আমি এভাৰেজ ধৰিব পাৰোঁ এটা কুকুৰাৰ পৰা 125 টকামান লাভ থাকে। গতিকে এইটো এটা যথেষ্ট লাভজনক ব্যৱসায়। এতিয়া আমি অকণমান এই সোণালী কুকুৰাটো কেনেকৈ উদ্ভাৱন হ'ল তাৰ বিষয়ে কওঁ। সোণালী কুকুৰাৰ জাতটো আচলতে আমেৰিকাৰ এটা, সকলোৱে জানে, এটা লেয়াৰ আছে বাৰ্ড। লেয়াৰ বাৰ্ডটোৰ নাম হৈছে RIR, ৰড আইলেণ্ড ৰেড। এই ৰড আইলেণ্ড ৰেড আৰু ইজিপ্তৰ আৰু এটা ভাল কুকুৰা ফায়মি বুলি এটা কুকুৰা আছে। গতিকে RIR মেল আৰু ফায়মি ফিমেলৰ মাজত ক্ৰছ কৰি এই কুকুৰাটো উদ্ভাৱন কৰা হৈছে। এইটো 1996 চনৰ পৰা 2000 চনৰ ভিতৰত বাংলাদেশত উদ্ভাৱন হৈছে আৰু যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। আৰু সেয়েহে আজি আপোনালোকৰ ওচৰত মোৰ যি সামান্য অভিজ্ঞতা হৈছে, মই যথেষ্টখিনি ফাৰ্মাৰৰ লগত এই ফাৰ্মখন কৰিছোঁ, কৰি মোৰ যিখিনি অভিজ্ঞতা হৈছে সেইখিনি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ, যাতে আপোনালোকে এই কুকুৰাবিধ যদি পালন কৰিব বিচাৰে আৰু আপোনালোকৰ জীৱিকাৰ এক উৎস হিচাপে আপোনাৰ ইয়াক গ্ৰহণ কৰিব পাৰে। প্ৰথম কথা হৈছে, আমাৰ কুকুৰা পালন কৰিম বুলি কওঁতেই প্ৰথমতে আমাক এটা ঘৰ লাগিব। ঘৰটো কেনেকুৱা হ'ব লাগে? কুকুৰাৰ যে হেৰিটো হৈছে, হিচাপটো হৈছে এটা কুকুৰাৰ কাৰণে 1 বৰ্গফুট জেগাৰ দৰকাৰ, আৰু ঘৰটো পূব পশ্চিমাকৈ দীঘলটো কৰিব। আৰু ঘৰটো কেনেকুৱা হ'ব লাগিব, যে মজিয়াখন পকা কৰি ল'ব পাৰিলে ভাল, আৰু যদি পকা কৰিব নোৱাৰেও তথাপিও ওখ ভেটি কৰিব, বালি তালি এইবিলাক দি অকণমান পকাৰ নিচিনা যাতে হেৰিটো হয়, জীপটো কম হয়, তেনেকুৱা কৰিব। তুঁহ আৰু চূণ মিলাই যিটো লিটাৰ বনাব লাগে, তুঁহ আৰু চূণৰ লিটাৰ তাতে প্ৰয়োগ কৰিব লাগে। 1-1.5 ইঞ্চিমানকৈ যদি লিটাৰ দি দিয়ে, সেইটো এটা বঢ়িয়াকৈ ঘৰটো হৈ যায়। আৰু এই বেৰবোৰৰ মাটি ভেটিৰ পৰা 6 ইঞ্চিমান মানে আপোনাৰ হেৰি লাগে, পকা বা চোচৰ, যিটো বাঁহৰ চোচ বুলি কওঁ আমি, বাঁহৰ সেনেকৈ বেৰ দি সেইটো বন্ধৰ নিচিনা হৈ থাকিব, আৰু তাৰ ওপৰত কিন্তু জালি দিব লাগে, বা জালিটো বেছিকৈ দিব লাগে যাতে তাত বতাহ চলাচল কৰিব পাৰে। আপুনি ঘৰটোৰ 7 ফুট, 2 চাইডে 7 ফুট ওখ কৰক, আৰু মাজত 8 ফুট 8.5 ফুট দি দিয়ক, তেনেকৈ বনাওক। আৰু ৰ'দ ঘাই জেগাত আপুনি ঘৰটো বনাওক, তেতিয়া ভাল হ'ব। ওপৰত টিন পাত দিব পাৰি, প্লাষ্টিকৰ চিটেৰেও কিছুমান মানুহে বনায়, কিন্তু ই অলপ গৰম হয়, আৰু খেৰৰ কৰিব পাৰিলে যথেষ্ট ভাল। আৰু ঘৰটোত যিহেতু এইটো এটা একবাৰেই খৰচ হয়, গতিকে অলপ মজবুতকৈ বনাই ল'লে তাক বাৰে বাৰে ৰিপেয়াৰ কৰাৰ দৰকাৰ নপৰে। বাহিৰৰ কোনো পশু পক্ষী যাতে ঘৰটোত সোমাব নোৱাৰে, তাৰ বাবে সেইটো ভালকৈ চিল কৰি দিব লাগে ঘৰটো। আৰু পানী জমা নোহোৱা
ঠাইতে ঘৰটো বনাব লাগে কিন্তু, কাৰণ পানী জমা হ'লে বা পানীৰ ভিতৰত সোমালে বেমাৰৰ বীজাণু হ'ব পাৰে। ঘৰটোত বেৰবোৰত ঠাণ্ডাৰ দিনত বতাহ সোমাব নোৱাৰাৰ কাৰণে প্লাষ্টিকৰ তিৰপাল বা প্লাষ্টিকৰ ছিট ব্যৱহাৰ কৰিব লাগে। গৰমৰ দিনতো দৰকাৰ নাই। আৰু ঘৰটোৰ ভিতৰত 100 চৰাইৰ বাবে 3.5 ফুট ব্যাসাৰ্ধৰ এটা ব্ৰুডাৰ থাকিব লাগে। ব্ৰুডাৰটো বিশেষকৈ গৰমৰ দিনত নালাগে, কিন্তু যেতিয়া শীতকাল আহিব ঠাণ্ডাৰ দিনত লাগিব। 3-4টামান ফিডাৰ 100 চৰাইৰ কাৰণে লাগে আৰু 3-4টামান ড্ৰিংকাৰ লাগে। এই ফিডাৰ আৰু ড্ৰিংকাৰৰ দুটা টাইপৰ থাকে। এটা ½ লিটাৰ ড্ৰিংকাৰ থাকে, ½ কেজি ফিডাৰ থাকে। এইবোৰ লাগিব মোটামুটি 14 দিনমানলৈকে ব্ৰুডিঙৰ সময়ত। তাৰপিছত লাহে লাহে 3 কেজি আৰু 3 লিটাৰ ফিডাৰ বা ড্ৰিংকাৰ ব্যৱহাৰ কৰিব লাগিব। ব্ৰুডিং বা তাপ দিয়া সময়খিনিৰ বাবে যি আমাৰ ফিডাৰ বা ড্ৰিংকাৰ এইটো দিব লাগিব। এইটোৰ মানে দিনটোৰ প্ৰত্যেকটো সময়তে আমি ব্ৰুডিঙৰ লাইটবোৰ জ্বলাই থ'ব নালাগে। সেইটো আমি বুজিব লাগে। যেতিয়া আপোনাক এখন ৰাতি শুওঁতে কম্বল বা ৰেজাইৰ দৰকাৰ হৈছে, সেই সময়তে আপুনি ভাবিব লাগে যে সেই সময়ত এই মুৰ্গী পোৱালিবিলাককো ঠাণ্ডা লাগিব, গতিকে সেই হিচাপত আমি বাল্ব টাল্ববিলাক জ্বলাব লাগিব। আৰু 100 চৰাইৰ বাবে 2-3টামান বাল্ব সেনেকৈ থাকিলে ভাল হয়। এতিয়া কথা হ'ল, আপুনি প্ৰথমতে ঘৰটো ধুনীয়াকৈ সজাই লৈ লিটাৰ পিটাৰখিনি কৰি লৈ তাৰপিছত আপোনাৰ যিটো মুৰ্গী আহিব, প্ৰথমতে মুৰ্গীটো প্ৰথম দিনা যিটো আহিব সেইদিনা কথাখিনি মই অকণমান কওঁ। তো আপুনি গোটেই ডাঙৰ ঘৰটোত যদি 100 স্কোৱাৰ ফিটৰ 100 মুৰ্গীৰ কাৰণে আপুনি যি ঘৰটো কৰিছে, 100 স্কোৱাৰ ফিটৰ জেগাত আপুনি গোটেই মুৰ্গীবিলাক ৰাখি থ'ব নালাগে। প্ৰথমতে এটা সৰুকৈ ঘেৰা বনাব লাগে। মোটামুটি 3 ফুটমান ব্যাসাৰ্ধৰ বা 3.5 ফুটমান ব্যাসাৰ্ধৰ এটা ঘেৰা বনাওক, বা অকণমান ডাঙৰো কৰিব পাৰি। সেই ঘেৰাটোত লিটাৰৰ ওপৰত আপুনি বাতৰি কাগজ দিয়ক, আৰু সেই বাতৰি কাগজৰ ওপৰত আপুনি সৰু সৰু মুৰ্গীৰ পোৱালিবোৰ দি দিয়ক, ৰাখি দিয়ক। তাৰপিছত সিহঁতক খাবলৈ প্ৰথমতে গুড় পানী দিব লাগে। প্ৰথম 24 ঘণ্টা কোনো দানা দিয়াৰ দৰকাৰ নাই। গুড় পানী দিয়ক, আৰু গুড় পানীৰ পৰিমাণটো হৈছে মোটামুটি 100 গ্ৰাম গুড় 1 লিটাৰ পানীত মিহলাই সেই পানীটো যিমান পাৰে সিমান খাবলৈ দিয়ক। 24 ঘণ্টা পানী খাই থাকিব, পানী আৰু গুড়। তাৰপিছত 24 ঘণ্টাৰ পিছত লাহে লাহে যিটো প্ৰি ষ্টাৰ্টাৰ আছে, প্ৰি ষ্টাৰ্টাৰ আপুনি দিয়া আৰম্ভ কৰক। প্ৰি ষ্টাৰ্টাৰবোৰ আপোনাৰ 25 দিনলৈকে আপুনি চলাব লাগিব, আৰু মোটামুটি 3 দিনৰ পৰা 5 দিনলৈ এবাৰ এণ্টিবায়'টিক দিয়াটো দৰকাৰ। কাৰণ যিহেতু মানে বেলেগ জেগাৰ পৰা পোৱালিবোৰ অনা হৈছে, কোনো ইনফেকশ্যন আহিব পাৰে, সেই ইনফেকশ্যনটো গাইড কৰিব লাগে। আৰু এণ্টিবায়'টিকটো দিয়াৰ পিছত আপুনি প্ৰথম ভেকচিনটো দিব লাগিব 7 দিন বয়সত, যিটো আপোনাৰ F1 বা লাচোটা ভেকচিন বুলি কোৱা হয়, ৰাণীক্ষেত বেমাৰ হয়। সেইটো আপোনাৰ 100টা মুৰ্গীৰ এটা ড'জ পোৱা যায়। সেই ড'জটো যিমান মুৰ্গী হয় সেই হিচাপে ড'জটো আনি নিৰ্দিষ্ট পদ্ধতিৰে আপুনি ভেকচিনটো দিব লাগে। ভেকচিনটো বিশেষকৈ চকুত এটোপ এটোপ দিব লাগে। ভেকচিনটোত এটা শুকান ভেকচিন থাকে, মানে এটা বটলত শুকান থাকে, আৰু এটা ডাইলুৱেণ্ট থাকে, পনীয়া জুলীয়া হেৰি থাকে, পানী থাকে। গতিকে সেই পানীটোৰে শুকান ভেকচিনটো গুলি লৈ আকৌ সেই ঘোলা পানীখিনি ডাইলুৱেণ্টত আনি ভালকৈ গুলি লৈ একটোপ চকুত দি দিব লাগে। আৰু এইটোত মনত ৰাখিবলগীয়া কথা হৈছে, ভেকচিনটো অত্যন্ত ঠাণ্ডাত ৰাখিব লাগে। ই যাতে কোনো এটা প্ৰক্ৰিয়াতে যাতে গৰম নহয়, এইটো গুৰুত্ব দিব লাগে। তাৰপিছত আপুনি প্ৰি ষ্টাৰ্টাৰ দি থাকক, আৰু মোটামুটি 25 কেজিমান আপোনাৰ প্ৰি ষ্টাৰ্টাৰ লাগিব 25 দিনৰ কাৰণে। প্ৰত্যেক দিনে 1 কেজি নালাগে। আপোনাক মানে দানা শেষ হ'লেই আপুনি দানাটো দি থাকক। প্ৰথমতে আধা কেজিতে দিনটো পাৰ হ'ব, তাৰপিছত লাহে লাহে অকণমান বেছি লাগি থাকিব। শেষ হ'লে আপুনি শেষ হ'ব দিব নালাগে, শেষ হ'লে আপুনি দি থওক। আৰু তেনেকৈ 14 দিনৰ দিনা দ্বিতীয় ভেকচিন এটা দিব লাগে। সেইটোক IBD বুলি কয়, ইনফেকচিয়াছ পাৰ্চেল ডিজিজ। এই IBD ভেকচিনটো আপুনি 100 ড'জ কিনিবলৈ পোৱা যায়। এটা ফাইলত 100 ড'জ থাকে। এইটো আপুনি পানীত দিব পাৰি, খোৱা পানীত দিব পাৰি। খোৱা পানীত দিলে এটা কথা মনত ৰাখিব, আপোনালোকে মোটামুটি ভেকচিনটো দিয়াৰ 2 ঘণ্টা আগতে পানীটো বন্ধ কৰি দিব। তেতিয়া কি হ'ব, চৰাইবোৰৰ পিয়াহ লাগিব, আৰু আপুনি যেতিয়া পানীটো দিব তেতিয়া সেই পানীটো চৰাইবোৰে পটাপট খাই দিব। নহ'লে কিছুমান চৰাইয়ে পানীটো নাখালে ভেকচিনটো নাপাবগৈ। প্ৰত্যেকটো ভেকচিন দিয়াৰ পিছত ভিটামিন B কমপ্লেক্সৰ কিছু হেৰি আছে, ঔষধ আছে, যেনে MBপ্লেক্স বুলি আমি এটা ব্যৱহাৰ কৰোঁ। এইটো মোটামুটি 5 ml/100 বাৰ্ডৰ কাৰণে আপুনি 3 দিন খুৱাব।
তাৰপিছত 3 নম্বৰ ভেকচিনটো দিব লাগিব যেতিয়া মুৰ্গীবোৰৰ বয়স 21 দিন হ'ব। সেইটো লাচোতা ভেকচিনটো, ৰাণীক্ষেতৰ যিটো লাচোতা, সেই লাচোতা ভেকচিনটো কিন্তু এইবাৰ আপুনি এই IBD যেনেকৈ দিছিল তেনেকৈ পানীত দিব পাৰে। তাৰপিছত আপুনি 21 দিনৰ মূৰে মূৰে এই লাচোতা ভেকচিনটো দি থাকক। আৰু বেলেগ যিহেতু আপুনি মাংসৰ কাৰণে পুহিছে, 2.5 মাহত মুৰ্গীবোৰ বিক্ৰী হ'ব, গতিকে বেলেগ ভেকচিন এতিয়া দিয়াৰ দৰকাৰ নাই। যদি কণীৰ বাবে পোহে তেতিয়া 2 মাহ বয়সত বা 6 সপ্তাহৰ পৰা 8 সপ্তাহমান বয়সত এই R2B বুলি এটা ইনজেকশ্যন পোৱা যায়, সেই ইনজেকশ্যনটো দিব লাগিব। সেইটো ৰাণীক্ষেতৰ দ্বিতীয় যিটো দৰৱ হয়, দ্বিতীয় পালি হয়, সেইটো দিব লাগিব। নহ'লে আপুনি লাচোতা ভেকচিনটো দি থাকক। এতিয়া বয়স যেতিয়া 25 দিন হৈ যাব, তাৰপিছত আপুনি প্ৰি ষ্টাৰ্টাৰ দানাটো গুচাই আপুনি ষ্টাৰ্টাৰ দানা আৰম্ভ কৰি দিয়ক। ষ্টাৰ্টাৰ দানা আপুনি মোটামুটি এই 25 দিনৰ পৰা আপুনি টোটেল 75 দিন পুহিব, গতিকে 50 দিনমান ষ্টাৰ্টাৰ খুৱাওক। তাৰ পিছৰ 50-55 দিনমান ষ্টাৰ্টাৰ খুৱাওক। তাৰপিছত 15 দিনমান আপুনি ফিনিচাৰটো দিব পাৰে। টোটেল আপোনাক এই যে 2.5 মাহত লাগিব, দানা লাগিব, এইটো মোটামুটি 5 বেগ দানা দৰকাৰ হয়। 2.5 কুইণ্টেল 100 মুৰ্গীৰ কাৰণে। তেতিয়া তাৰমানে 1 কেজিৰ পৰা 1100 গ্ৰামমান আপোনাৰ ওজন পাব। আৰু বেলেগ যিটো আছে আপোনাৰ মাজে একচুৱেলি আমি দেখিছোঁ যে গৰমত যথেষ্ট মুৰ্গী মৰি যায়। গতিকে গৰমত মুৰ্গীটো নোযোৱাৰ কাৰণে আপোনাৰ ঘৰটো গৰমৰ দিনত ঠাণ্ডা ৰখাৰ ব্যৱস্থাটো কৰিব লাগিব। বহুতে ফেনৰ ব্যৱস্থাও কৰে। আৰু এই মুৰ্গীটো কিন্তু ব্ৰুডিং পিৰিয়ড যিটো আছে, ব্ৰুডিং মানে গৰমৰ দিনত ব্ৰুডিং পিৰিয়ড 14 দিন, তাৰপিছত ঠাণ্ডা দিনত সেইটো 30 দিনমানলৈ কৰিব লাগিব। 30 দিনমানলৈ কৰিবই লাগে। আৰু এইকেইদিনত হোৱাৰ পিছত আপুনি মুৰ্গীটো এৰি দিব পাৰে। এৰি দি আপুনি আপোনাৰ নিজৰ বাৰীখনত চৰাব পাৰে। আৰু সেইটো কৰিলে কি হয়, মাংসৰ টেণ্ডাৰনেছটো বা মাংসটো টান হোৱাটো অলপ বাঢ়ে, ভাল টান হয়। আৰু লগতে আপোনাৰ এটা সুবিধা হয় কি আপোনাৰ দানাৰ পৰিমাণটো অকণমান কমি যায়, কাৰণ সেইটো খুচৰি দানাবিলাক খায়। বিভিন্ন জেগাৰ যিটো বাহিৰৰ দানা আছে, সেই দানা বা পোক পৰুৱা, কীট পতংগ এইবিলাক খায়। গতিকে এইটোৰ পৰা আপোনালোকৰ কিছু খাদ্যটো ৰেহাই হ'ব আৰু লগতে মুৰ্গীটো দেশী মুৰ্গীৰ নিচিনা হৈ যাব। ইয়াৰ পিছত আপোনাৰ মোটামুটি যদি আপুনি কণীৰ কাৰণে পোহে, তাৰপিছত আপুনি সেই একে চিডুলত ভেকচিনটো কৰি থাকিব লাগিব। কণীৰ যিটো মুৰ্গীৰ পালন, সেইটো আমি পিছলৈ অন্য এটা খণ্ডত ক'ম। আজি আমি এইখিনিকে ক'লোঁ। ইয়াত মই আশা কৰোঁ যে আপোনালোকে এইখিনি কথা জানি আপোনালোকে সোণালী মুৰ্গীৰ এখন সুন্দৰ ফাৰ্ম আৰম্ভ কৰিব পাৰে। আপোনালোকৰ যদি কিবা টেকনিকেল ছাপোৰ্ট লাগে বা তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। আৰু আপোনালোকৰ অঞ্চলত যদি মোটামুটি 50-60খনমান একেলগে ফাৰ্ম হয়, তেতিয়া আমি তাত আমাৰ ফালৰ পৰা সহায় সহযোগ কৰিব পাৰোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। নমস্কাৰ।